আমাৰ দলটোৱে হ'ল আম আদমি বুলি কৈছে, সাধাৰণ শ্ৰেণীৰ নাগৰিকৰ দল। আমি সাধাৰণ শ্ৰেণীৰ নাগৰিকৰ যিটো উন্নতি, ইয়াৰ সাধনাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম। আৰু এতিয়া বিজেপিয়ে যিখিনি কৰিছে এইখিনিতো আমি দেখি আছোঁ, হাতে হাতে পাই আছোঁ। আমাৰ কথা হ'ল কি, আমি নাগৰিকৰ কাম কৰিবলৈ যাওঁতে আমাৰ কৰ্মচাৰীসকল আমৰে নাগৰিক, কৰ্মচাৰীসকল আমৰে নাগৰিক, ছাত্ৰ ছাত্ৰীসকল আমৰে নাগৰিক, কৃষক বনুৱাসকল আমৰে নাগৰিক, শ্ৰমিকসকল আমৰে নাগৰিক, ব্যৱসায় কৰাসকল আমৰে নাগৰিক। এতিয়া তেওঁলোকৰ যিবোৰ সৰু সৰু সমস্যা, এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে আমাৰ যিটো আম আদমি দলৰ যিসকল নেতা আছে, নেতাসকলক আমি প্ৰেছ কৰিম যে আমি আমাৰ মানুহখিনিৰ কাৰণে ব্যৱস্থা লওঁ। আজি যি আমাৰ ট্ৰেডিং লাইচেন্সৰ যিটো ব্যৱস্থা লৈছে বিজেপি চৰকাৰে, তাক মুক্ত কৰিবই লাগিব। আমি ট্ৰেডিং লাইচেন্সৰ কথাটোত বিশেষভাৱে কৰিছোঁ। আৰু চাকৰিয়াল ক্ষেত্ৰত MPS আৰু OPS, এই আমি OPSৰ ব্যৱস্থাটো কৰিব লাগিব। কাৰণ ৰিটায়াৰমেণ্ট ইমান বছৰ 35 বছৰ চাকৰি কৰি তেওঁ যদি MPSত যাবলগীয়া হয়, তেওঁলোকৰ পৰিয়াল কেনেকৈ ভৰণ পোষণ দিব। সেইকাৰণে আমি ভাবিছোঁ আমাৰ দল আহিলে কৰ্মচাৰীসকলৰ কাৰণে আমি যিটো মৰগীয়া বনজ পায়, তেওঁলোকে যিটো আপোনাৰ ফেমিলিৰ কাৰণে যিটো পায়, সেইটো আমি OPS কৰিব লাগিব। আৰু চাকৰি বাকৰিৰ ক্ষেত্ৰত যিটো চাকৰি বাকৰিৰ ব্যৱস্থাত আমি দেখিছোঁ আমাৰ ল'ৰাবিলাক ঠিকাভিত্তিত আছে, হয়নে বাৰু? ঠিকাভিত্তিটো উঠাই প্ৰত্যেকখন LP স্কুলৰ 5জনকৈ শিক্ষক মকৰৰ কৰাৰ ব্যৱস্থা কৰিব লাগিব। আজি হাই ছেকেণ্ডেৰী ইয়াত আছে, এতিয়া ইয়াত 42জন শিক্ষক লাগে, তাত 12জন শিক্ষক দি পেলাই স্কুল চলাই আছে। তেনেকুৱা শিক্ষানীতি আমি বন্ধ কৰিম। আমি যাতে জনসাধাৰণৰ কল্যাণৰ কাৰণে যি ব্যৱস্থা লাগে সেই ব্যৱস্থাখিনি যাতে প্ৰত্যেক ছাত্ৰী, আজি চাওক জাতীয় বিদ্যালয় চেণ্ট্ৰেল স্কুল ছাবজেক্ট যোৱা শিক্ষক আছে। আমাৰ যিসকল গভৰ্ণমেণ্ট চাকৰি এই বিদ্যালয় আছে, তাত এখন স্কুলত শিক্ষক নাই কাৰণে শ্ৰেণী নহয়। কালি আমাৰ বকলীয়াঘাট হাই ছেকেণ্ডেৰী স্কুলত 5টা ক্লাছ হোৱাই নাই। তো এনেকৈ যদি শিক্ষা হয়, তেতিয়া আমাৰ দেশ কেনেকৈ অগ্ৰগতি লাভ কৰিব। তাৰ পৰা মুখিমূল কৰিবৰ কাৰণে আমি কেজুৱাল চৰকাৰ আমাৰ আম আদমি যিসকল সদস্য ওলাই যাব, আমি তেওঁলোকক সদৰি ক'ম, আমাৰ ইস্তাহাৰটো ল'ব লাগে। আৰু কাৰ্বি আংলঙৰ যিটো হেম্পলেক ব্যৱস্থা, এই কাৰ্বি আংলঙৰ হেম্পলেক ব্যৱস্থাত কাৰ্বি ইয়াত থলুৱা জনগোষ্ঠী আছে, ইণ্ডিজিনাছ পিপুল যিসকল আছে, সকলো কাৰণে সমমৰ্যাদাপূৰ্ণ তাত ভাৰ্টিক যদি ৰাখিব পাৰে, তেতিয়াহ'লে আমি হেম্পলেকটো সকলো জনগোষ্ঠী আগবাঢ়ি আমি হেম্পলেক লাগে বুলি ডিমাণ্ড কৰিবলৈ আগবাঢ়িম। আৰু আম আদমিক আমি ইতিমধ্যে প্ৰেছ কৰিছোঁ। আৰু আজি আপোনাৰ খবৰ আগত একো দেখা দাঙি ধৰিছোঁ, যাতে আপোনালোকে এই কথাখিনি সকলো জনসাধাৰণৰ মাজত লৈ যাব বুলি আপোনালোকলৈ আমি নমস্কাৰ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আজি আমি এই বকলীয়াঘাটত আম আদমি পাৰ্টি অফিচত আজি আমি নতুনকৈ আম আদমি ডিষ্ট্ৰিক্ট কমিটি প্ৰেচিডেণ্ট হিচাপে মোক দায়িত্ব দিয়া হৈছে। আহি থকা দিনত আমাৰ আম আদমি পাৰ্টি আগবাঢ়িবৰ কাৰণে আমি কাৰ্যসূচী লৈ থাকোঁ। আৰু মোৰ এজ এ প্ৰেচিডেণ্ট হিচাপত মোৰ নিজৰ দায়িত্বটো ভালমতে আমি পালন কৰিম। আমি যিহেতুকে আমি আম আদমি পাৰ্টিক যিটো নীতি আদৰ্শ, এইমতেহে আমি আগন্তুক দিনত আমি পালন কৰি গৈ থাকিম। আপোনাৰ যিহেতুকে আপোনাক নৱনিযুক্ত সভাপতি হিচাপে নিযুক্ত কৰা হৈছে, আগন্তুক দিনত কাৰ্বি আংলং জিলাৰ বাসীৰ বাবে তথা এই আম আদমি পাৰ্টিৰ বাবে আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি হ'ব? আমি আম আদমি পাৰ্টি কাৰ্বি আংলঙত যিটো সমস্যা ক'ব ধৰিলে, আমাৰ কাৰ্বি আংলঙত চাওক বহুতো কেলেংকাৰী হৈ আছে। যোৱাবাৰ আমি পাইছোঁ যে 7 দিনত 17 কিলোমিটাৰ এনেকুৱা কাম আমাৰ বিজেপি দলে কৰা দেখাইছে। গতিকে 7 দিনত 17 কিলোমিটাৰ ব্লেক টপিং ৰোড কৰি দিয়াটো ইম্পচিবল, য'ত নেকি মেচিনে কৰিব নোৱাৰে। এনেকুৱা কেলেংকাৰী আমি আম আদমি পাৰ্টিৰ তৰফৰ পৰা বেয়া পাওঁ। গতিকে আহি থকা দিনত আমি আম আদমি পাৰ্টি কাৰাপশ্যন বিষয়লৈ আমি ফাইটিং চলি থাকিম, কৰি থাকিম। যেতিয়ালৈকে ইহঁতে কাৰাপশ্যন নিৰিব, তেতিয়ালৈকে আমি মুভমেণ্টটো চলাই থাকিম। বিগত কালত আমি দেখিবলৈ পালোঁ যে কংগ্ৰেছে কি শাসন ৰাজনীতি কৰিলে, লগতে এতিয়া শাসকীয় দল গোষ্ঠীয়ে বিজেপি অৰ্থাৎ বিজেপি দলে কেনেকুৱা ধৰণৰ শাসন চলাই আছে। এতিয়া বৰ্তমান আগন্তুক বছৰকেইটাত বা আগন্তুক দিনত যদিহে আম আদমি পাৰ্টি শাসনত আহিবলৈ সক্ষম হয়,
যিহেতুকে তুলিৰাম চৰকাৰে কওক বা হিমন্ত বিশ্ব শৰ্মাই কওক তেখেতসকলে আপক চেলেঞ্জ কৰিছে আপৰ এই ক্ষেত্ৰত প্ৰতিবাদ কেনেকুৱা প্ৰতিক্ৰিয়া হ'ব আপুনি সভাপতি হিচাপে কি ক'ব প্ৰতিক্ৰিয়া কেনেধৰণৰ হ'ব আপোনালোকে এই কুৱেশ্যনটো সোধাৰ কাৰণে বহুত ধন্যবাদ দিছোঁ আমি আগন্তুক দিনত আম আদমি পাৰ্টিৰ তৰফৰ পৰা যিটো পাব্লিক সমস্যা আমি চবে জানে আৰু মই আপোনালোকৰ আগত প্ৰকাশ নকৰিলেও অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই আমি যিটো কৰিবলগীয়া একেতে কৰি দেখুৱালে দিল্লীত আপোনাৰ বিজুলী কাৰেণ্ট বিল মুফ ফ্ৰী কৰি দিলে আকৌ মহিলাক বাছ ফ্ৰী কৰি দিলে বহুতো ইয়ং মেন এণ্ড ওমেনক চাকৰি দিয়া হৈছে কিন্তু আমাৰ অসম চৰকাৰ বিজেপিয়ে যি প্ৰতিশ্ৰুতি দিছে এইমতে আজিলৈকে কৰি দেখুওৱা নাই চাওক আমাৰ কাৰ্বি আংলঙত আগত যেনেকুৱা পটা ফ্ৰী দিম বুলি সিহঁতে ক'লে তুলিৰামে ক'লে মোদীয়ে ক'লে হেমন্তই ক'লে পটা ফ্ৰী দিম আজি ক'ত এই ফ্ৰী পটা ক'ত আছে আজিলৈকে দেখা নাই গতিকে আমাৰ আম আদমি চৰকাৰ যদি আহে এই কাৰ্বি আংলঙত আহিলে চাওক দিল্লীত যেনেকুৱা পাঞ্জাব যেনেকুৱা ঠিক তেনেধৰণৰ ডেভেলপমেণ্ট আমাৰ কাৰ্বি আংলঙত নিশ্চয় হ'বই मोनसे गोजोनथाव खौरां क'क्राझार सहरनि जेडि र'डजों नांजाबनाय सुदेमपुरि गांजिमा बाजाराव थानाय आइ आफा मेडलाइफ बिएम हस्पिटालाव बेराम सोखानो हानायनि गोबां खाबु दं आइ आफा मेडलाइफ बिएम हस्पिटालनि फेसिलिटिफोरानो जाबाय मेडिकेल लेबरेटरी फार्मासि पेडियाट्रिक्स मेडिसिन गाइनोलॉजी डेन्टेल यूरोलॉजी डेन्टेल एक्सरे प्ले एरिया एक्सरे सोनोग्राफी ओटी आईसीयू एनआईसीयू एबा पीआईसीयू आरो आइ आफा मेडलाइफ बिएम हस्पिटाला 24 घन्टा जेब्लाबो खुलायै थागोन लांलाय लाबोनायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन ओनसोलनि सुबुंफोरा बेराम आजारफोरजों भुगिनानै थाना दंब्ला थाबैनो नोंथांनि देहाखौ फाहामथाय लानो क'क्राझार सहरनि सुदेमपुरि गांजिमा बाजाराव थानाय आइ आफा मेडलाइफ बिएम हस्पिटालाव गोख्रैनो फाहामथाय लाफैनो हागोन आबुङै मिथिनो थाखाय 9101655430 एबा 8822688026 जानबुं नम्बराव खौरां लाहरनो हागोन